মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ লেখীয়া যদি বিজেপিৰ নেতা বা কৰ্মীসকলে যদি প্ৰকৃত জুবিন অনুৰাগী হয় তেতিয়াহ'লে সেই সোণাপুৰত যিখিনি মাটি মন্ত্ৰী অশোক সিংহালে ক্ৰয় কৰিছে সেই মাটিখিনি জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ নামত এৰি দিয়ক বিনা চৰ্তেই। কিন্তু এটা অসমীয়াৰ শেষ পৃষ্ঠা নামৰ এটা মানে পেজত এখন প্লেট পালোঁ। সেই প্লেটখন কিমান দূৰ সঁচা কি নাজানো, ভাইৰেল হৈ আছে ইতিমধ্যে সামাজিক মাধ্যমত। আৰু সেই প্লেটখনৰ অনুসৰি যদি জুবিন গাৰ্গক সেই মাটিখিনি যদি এৰি দিয়ে তেতিয়াহ'লে বোলে আমিন গাঁৱত বোলে তেওঁক বা উত্তৰ গুৱাহাটীত বোলে তেওঁক বোলে মাটি লাগিব। আৰু সেই কথা যদি প্ৰকৃততে অশোক সিংহালে কৈছে তেতিয়াহ'লে এয়াই নেকি তেওঁৰ প্ৰকৃত জুবিন অনুৰাগী বা এয়াই নেকি জুবিন গাৰ্গৰ প্ৰতি থকা মৰম বা ভালপোৱা। কিবা এটাৰ বিনিময়তহে কিবা এটা বস্তু এৰি দিব নেকি? ইয়াৰ অৰ্থ কি? আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কেনেকৈ মানে এগৰাকী বনীয়া মন্ত্ৰীয়ে মাটি ক্ৰয় কৰিব পাৰিলে? তেওঁ কোনটো জনগোষ্ঠীৰ বা কোনটো জনজাতীয় লোক? তেওঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা কচুতলিৰ উচ্ছেদ হৈছিল, সমৰ্থন কৰিছিলোঁ। কাৰণ ট্ৰাইবেল বেল্ট এণ্ড ব্লক উচ্ছেদ হ'ব লাগে, বেদখলমুক্ত হ'ব লাগে। কিন্তু এগৰাকী মন্ত্ৰীয়ে কেনেকৈ তেওঁ মানে কোনটো জনগোষ্ঠী বা জনজাতিৰ অন্তৰ্গত হৈ সেই ভূমি ক্ৰয় কৰিলে ৰাইজৰ অভিযোগ অনুসৰি? ইয়াৰ কিবা উত্তৰ আছেনে মন্ত্ৰী অশোক সিংহালৰ ওচৰত? মই আচলতে সেইটো চাবলৈ আহিছোঁ। এতিয়া জুবিন ক্ষেত্ৰৰ লগত ক'ত অশোক সিংহালে মাটি লৈছে, মই অশোক সিংহালক স্পষ্টকৈ কৈছোঁ, যদি মাটি আছে জুবিন ক্ষেত্ৰৰ লগত খোলা খুলি ভাই অশোক দা এৰি দিয়া মাটিটো, নহ'লে তোমাৰ মাটিটো আমি দখল কৰি ল'ম। মিছা কথা কৈ লাভ নাই। অসমীয়া মানুহে কোনো অশোক সিংহালক আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰৰ মাটি ল'বলৈ নিদিওঁ। এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি, হয়নে নহয়? ইয়াত ট্ৰাইবেলসকলৰ এখন সমাধি ক্ষেত্ৰ আছিলে, তেওঁলোকৰ সমাধিৰ কাৰণে আমি অলপ মাটি উলিয়াই দিব লাগিব, আৰু বাকী মাটি আমি সম্পূৰ্ণৰূপে জুবিনদাৰ ক্ষেত্ৰৰ কাৰণে উলিয়াব লাগিব। মই আজি ইয়ালৈ আহিছোঁ, মোৰ অহাৰ উদ্দেশ্যটোৱে হ'ল মই ইয়াত জুবিনদাক সেৱা ল'ম, আৰু সেৱা লৈ মই পাহাৰৰ মাটিখিনি চাবলৈ যাম। কাৰণ অশোক সিংহাল বাহিৰৰ পৰা আহিছে, অসমত গোটেই মাটি দখল কৰিছে। তেওঁ অকল কামটো হ'ল অসমৰ মাটি বেদখল কৰি অসমৰ মাটি লৈ অসমত মানে বিল্ডিং বনোৱা, ২ নম্বৰ বিল্ডাৰ তেওঁ। আৰু হিমন্ত বিশ্ব শৰ্মাই উদক ভেটৰখীয়া পাতি অসম লুণ্ঠন কৰিবৰ কাৰণে মন্ত্ৰী পাতি দিছে অশোক সিংহালক। কিন্তু এইবাৰ যদি জুবিনদাৰ মাটি লয়, জুবিনদাৰ বাউণ্ডেৰীৰ মাটি যদি কোনোবাই লয়, ইয়াত থকা চৰকাৰী মাটি আৰু ইয়াত থকা ট্ৰাইবেল বেল্টৰ মাটি যদি কোনোবাই মাৰোৱাৰীয়ে ল'বলৈ আহে, এনেকুৱা ৰাম খেদন দিম মই নিজে চাবলৈ আহিছোঁ। আৰু মই সেইকাৰণে অশোক সিংহালক কৈ দিছোঁ, অশোক দা বুলিয়ে মাতো, অশোক সিংহাল ডাঙৰীয়া, আপোনাৰ যদি মাটি আছে একদম যি আছে উঠাই লৈ যাওক, আমাক মাটিখিনি জুবিনদাৰ কাৰণে লাগিব। আমি ল'বলৈ আহিছোঁ, চাবলৈ আহিছোঁ। আৰু যদি আগফালে কোনোবাই অশোক সিংহালে হওক বা অন্য ৰাজেশ বাজাজেই আহক, ৰাজেশ কিবা এটা আছে, ৰাজেশ জালানিয়ে হওক, ৰাজেশ জালানিয়ে হওক বা অশোক সিংহালে আহক, দলি মাৰি পেলাই দিম। খোলাখুলি কথা। এছাম মানুহক কংগ্ৰেছ অখিল গগৈয়ে সমাধিস্থললৈ লৈ আহে, তাৰ ফলত প্ৰকৃত অনুৰাগীসকলে তাত প্ৰৱেশ কৰাত কষ্ট পায়। আজি বিশেষকৈ মিয়া সমাজৰ এছাম মানুহে অযথা গধূলি তেওঁলোকে জুবিনৰ সমাধিত আহি জুবিনক কষ্ট দিয়া কামটো কৰি থাকে। বিজেপিয়ে প্ৰতিটো পদক্ষেপতে জুবিনে যাতে প্ৰকৃত সন্মান পায় তাৰ বাবে চেষ্টা কৰিছে। যদি বিজেপিৰ নেতা বা কৰ্মীসকলে যদি প্ৰকৃত জুবিন অনুৰাগী হয় তেতিয়াহ'লে সেই সোণাপুৰত যিখিনি মাটি মন্ত্ৰী অশোক সিংহালে ক্ৰয় কৰিছে সেই মাটিখিনি জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ নামত এৰি দিয়ক বিনা চৰ্তেই।